সমূহ ৰাইজলৈ মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ জেঠাইৰ ঘৰলৈ। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে স্বচ্ছতা অভিযান আৰম্ভ কৰিছে আৰু আমাৰ নলবাৰীতো সমূহ ৰাইজে এই স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছে। এই স্বাগতে মই মোৰ ফালৰ পৰা সমূহ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া মোৰ হাজবেণ্ডে মনোজ হোটেললৈ মিঠাই আনিবলৈ গৈছে। এয়া আমাৰ মহিলাসকলেও স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছে। এয়া দেখুৱাইছোঁ আপোনালোকক আমাৰ নলবাৰী খাৰজাৰাৰ সন্ন্যাসী আশ্ৰম। ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহে আৰু তেখেতসকলৰ মনৰ আশা পূৰণ হয়। সৌখন দেখিছেনে? আমাৰ নলবাৰীৰ BD ৰেষ্টুৰেণ্ট এণ্ড ফেমিলি ধাবা। ইয়াত বহু দূৰৰ পৰা মানুহৰ আগমন হয়। আজি বৰ এখন্তেক দূৰৰ পৰা দেখুৱাই দিছোঁ, পাছত কেতিয়াবা দেখুৱাই দিম ভালদৰে। আৰু এইখন হ'ল আমাৰ নলবাৰীৰ বহু ডাঙৰ এণ্টাৰপ্ৰাইজ, নাম হৈছে বিনাপানী এণ্টাৰপ্ৰাইজ। এয়া আমাৰ নলবাৰীৰ বহু ডাঙৰ বিবাহ ভৱন, প্ৰজাপতি বিবাহ ভৱন। আৰু এয়া হ'ল বিল্লেশ্বৰ দেৱালয়। প্ৰতি বছৰে উলহ মালহেৰে দুৰ্গা পূজা হয় আৰু এই বেলিও প্ৰস্তুতি চলি আছে। মানুহৰ সমাগম দেখিছে এতিয়াৰে পৰা। আৰু এয়া তৰুণ বনাই আছে। আৰু অৱশেষত পাই গ'লোঁ আমাৰ জেঠাইৰ ঘৰ। এয়া দেখিছে। আৰু এয়া আমি ড্ৰয়িং ৰুমত বহিলোঁ এতিয়া। এয়া ড্ৰয়িং ৰুমটো এপাক দেখুৱাই দিছোঁ, চাওকচোন ইমান ধুনীয়াকৈ পৰিপাটি কৰিছে। আৰু এয়া চাহ দিছে আমাক। যিহেতুকে মাঘৰ বিহুত তিলপিঠা খাওঁ, কিন্তু এইবাৰ আমি আজি আগতীয়াকৈ খাই দিলোঁ তিলপিঠা। তাৰপিছতে মই চালাড বনাব লৈছোঁ। এয়া চালাড বনাই আছোঁ আৰু হাজবেণ্ডে ভিডিঅ' বনাই আছে। আমি ভাত খাব লৈছোঁ। এয়া দেখিছেনে? বিভিন্ন ব্যঞ্জনেৰে আমি ভাত খাব লৈছোঁ। এয়া মৌ খাবলৈ আৰম্ভ কৰিছোঁ। এয়া জেঠাইৰ ঘৰৰ পৰা বিদায় মাগিলোঁ। আৰু এয়া সেউজীয়া ধানৰে পথাৰৰ মাজত এইটো শিৱ মন্দিৰ হয়, বহু পুৰণি শিৱ মন্দিৰ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।